আজমল ডাঙৰীয়াক ফোন কৰি যিসকল তেওঁলোকৰ মানুহবোৰ আছে আগৰ লগত যিসকলৰ লগত তেওঁলোকৰ ভাল সেইখিনিক তেওঁলোকে নিজৰ NDA মঞ্চত ল'বলৈ বিচাৰে আৰু সেইকাৰণে আশীৰ্বাদ যাত্ৰাত এইখিনিও কথা যে ক'ব যে আজিৰ তাৰিখত UDF দল শত্ৰু নহয় বন্ধু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে এইখিনিও কথা তেওঁলোকে যে ক'ব মই আশাবাদী ইয়াতকৈ আগৰ যদি তেওঁলোকে ভাবে যে আমাৰ সমাজৰ মানুহবোৰ সহজ সৰল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনীতি বুজি নাপায় অসমৰ জনসাধাৰণে সব চাই আছে যে কেনেদৰে আমাৰ লোকৰ এটা মঞ্চ তৈয়াৰ হৈছে আৰু বহল হ'ব পৰৱৰ্তী দিনত আৰু সেই আনফালে আমি সকলোৱে আহিছোঁ আদৰ্শগত ৰাজনীতি কৰিবলৈ আমাৰ লোকৰ চিন্তা যে 100% মিলি আছে নহয় পৃথক কিন্তু অসমৰ বৃহত্তৰ স্বাৰ্থৰ কাৰণে আমি সকলোৱে এটা বিবেক দৃষ্টিৰে আমি আগবাঢ়ি গৈছোঁ মূল্যবোধ ৰাজনীতি কৰিবলৈ বিচাৰোঁ আৰু আনফালে আছে সেইসকল যিসকল সুবিধাবাদী ৰাজনীতি কৰিবলৈ বিচাৰে আৰু অসমৰ ৰাইজে আগন্তুক দিনত সিদ্ধান্ত ল'ব যে সুবিধাবাদী মানুহবোৰ লাগে নে মূল্যবোধ ৰাজনীতি কৰা মানুহবোৰ লাগে এইখিনি কথা ৰাইজে পিছত নিৰ্ধাৰিত কৰিব যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে আপোনালোকে সুধিব পাৰে তেনেকুৱা কোৱাও নাই আমি গোটেইবোৰ আপোনালোকে যদি আমাৰ কথাখিনি শুনিলে নিশ্চয় শুনিছে ময়ো লুৰিজ্যোতি গগৈ ডাঙৰীয়াও আমাৰ সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়াও কৈছে যে পৰৱৰ্তী দিনত আমাৰ মঞ্চ আৰু বহল হওক যিসকলৰ লগত আমাৰ জয়ন্তী কাঠা ডাঙৰীয়া কৈছে যে আগতে ইয়াৰ পূৰ্বে সংবাদ মেলত তেওঁলোকে উপস্থিত আছিলে যদিও আমি অনুপস্থিত যে আমাৰ মঞ্চটো আৰু বহল হওক কথাখিনি এটা ভাল দিশলৈ লৈ যাওক